স্বাগতম দীপু ব্লগছ এণ্ড কি খবৰ আপোনালোক সকলোৰে খবৰ ভাল আৰু এতিয়া আহিছোঁ চাওক ধুনীয়াকৈ সৰিয়হৰ মাজত বহি লৈছোঁ আৰু এইপিনে চাওক গোটেইখন সৰিয়হৰ মাছ এইপিনে আৰু আমি আহিছোঁ মানে বগৰী কুটি খাবলৈ আৰু সিহঁতকেইটা এইখিনিত আৰু মই মানে আনিছোঁ এইপিনে চাওক এইবাৰ হৈ যোৱা যোনখন HCLCৰ পেপাৰ হয় মেট্ৰিক পৰীক্ষাৰ পেপাৰ হয় সেই পেপাৰখন লৈ আহিছোঁ মানে কেনেধৰণৰ হৈছে বা পৰীক্ষাটো আপোনাৰ যোনে যোনে মেট্ৰিক দিছে সকলোৱে গম পাইছে কেনেধৰণৰ পৰীক্ষা হৈছে আৰু চাব পাৰে ইয়াত এখন ফুল মাৰ্ক হৈছে 90 পাছ মাৰ্ক 27 হৈছে আৰু 3 ঘণ্টা সময় দিছে সেইটো চবেই জানে প্ৰথমতে 45টা MCQ দিয়া আছে আৰু এই MCQ কেইটা আগত আমি যোনবাৰ দিছিলোঁ পৰীক্ষা দিছিলোঁ তেতিয়া কি হৈছিলে যে MCQ কেইটা বহি লিখি দিব লাগে কিন্তু এবাৰ যোনটো হৈ আছে 2024ৰ তাত OMR sheet আছে ওলাব লাগে আপোনালোক মই স্ক্ৰীনত এটা দি দিছোঁ কেনেকুৱা সেইখন আপোনাক চাব পাৰে আৰু যোনে যোনে মেট্ৰিক দিছে সকলোৱে গমেই পাইছে কেনেধৰণে হয় আৰু ভাবিলোঁ আপোনালোকক মই অলপমান দেখুৱাই দিওঁ কেনেধৰণে পেপাৰ এখন পালোঁ আৰু সেই ইয়াৰ ভিতৰতে এটাই দিছে আৰু মেট্ৰিক মই আপোনালোকক সেইকাৰণে পেপাৰখন দেখুৱাই দিছোঁ আৰু চাওক এইখন এটা ছ'চিয়েল চায়েন্সৰ পেপাৰ হয় এইখন ছ'চিয়েল চায়েন্সৰ পেপাৰ মোৰ সেই ভালদৰে একো নাজানে বাৰু তেওঁ আপোনালোকক অলপমান মানে কৈ দিছোঁ আৰু কেনেধৰণৰ মেট্ৰিক পৰীক্ষাটো হৈছে তাত বোলাব লাগে যেনেদৰে আমি আগতে গুণোৎসৱ দিছিলোঁ গুণোৎসৱত যেনেদৰে পেন দি বোলাব লগা হৈছিল সেই তেনেদৰে এইবাৰো সেই মেট্ৰিক পৰীক্ষাটো তেনেদৰে কৰা হৈছে সেইখিনিয়ে আছে দিয়ক আৰু এতিয়া আহিছোঁ এতিয়া সৰিয়হৰ মাজতে এইপিনে চাওক কি ধুনীয়া এটা পৰিৱেশ সৰিয়হ একদম ধুনীয়া হালধীয়া এটা পৰিৱেশ আৰু এইপিনে আমি বগৰী চগৰী কুটি কৰি খাবলৈ আহিছোঁ আৰু দিয়ক এতিয়া যাওঁ বলক একদম ধুনীয়াকৈ বগৰী চগৰী কুটি মেলি খাওঁ আৰু দেৰিকৈ হ'লেও মোৰ ফালৰ পৰা যোনে যোনে এতিয়া মেট্ৰিক এইবাৰ মেট্ৰিক দি আছে সকলোকে শুভেচ্ছা জনাইছোঁ দিয়ক আৰু ভালদৰে পৰীক্ষা মেলি দিব আদি কৰি আৰু ধুনীয়াকৈ ভিডিঅ'বিলাক চাই থাকিব আৰু দিয়ক আৰু কোনোবাই যে মানে মেট্ৰিক পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীয়ে মোৰ ভিডিঅ'টো চাই আছে তেন্তে হ'লে বহুত ধন্যবাদ দিয়ক আৰু ভালদৰে পৰীক্ষাখিনি দিয়ক আৰু সেইটোৱে দিয়ক আৰু এতিয়া তাত বগৰী কুটি খাই আহোঁগৈ যাওঁ বলক একো নাই আৰু আমাৰ প্লেচটো এইটো হৈছে আৰু পিনে বগৰী ধুনীয়াকৈ বগৰী কুটি থকা হৈছে চাওক এইপিনে আৰু এয়া ধনিয়া আৰু জলকীয়া গুড়ি এইপিনে জলকীয়া নিমখ গোটেই বস্তুখিনি আৰু এইপিনে পানী ধুনীয়া জাৰ এটা লৈ আহিছোঁ সিহঁতকেইটাক অলপ বহুত দিনৰ মই লগ পাইছোঁ সেইটো গতিকে আহিলোঁ অলপ দিয়ক পথাৰলৈকে মানে ভাবিলোঁ বগৰী চগৰীকৈ অলপমান কুটি কৰি খানা এটা খোৱাৰ কথাই আছে কিন্তু ইহঁতৰো মানে HCLC এক্সাম চলি আছে সেইটো কাৰণে ভাবিলোঁ খানা চানা নাখাওঁ আৰু অলপমান সেইকাৰণে ইহঁতৰ পথাৰৰ চাইডেকে আহিলোঁ অলপমান বোলো বাই বগৰী চগৰীকৈ অলপমান কুটি কৰি খাওঁ আৰু বহুত দিনৰ মই লগ পাইছোঁ ইহঁতকেইটাক আৰু ইহঁতে এটা আৰু এটা কিন্তু ইয়াকতো আপোনালোকে ভিডিঅ'ত দেখিয়ে থাকে ইয়াকৰ ভিডিঅ'ত দেখিয়ে থাকে ইয়াৰ লগতে ভিডিঅ' চিডিঅ' বনাই কৰি থাকোঁ ইহঁত দুটা বহুত দিনৰ মই লগ পালোঁ ভাবিলোঁ অলপমান বগৰী চগৰী কুটি খাওঁ বগৰী কুটি খাওঁ পথাৰলৈকে আহিলোঁ দিয়ক আৰু লগো পোৱা হ'ল বগৰী কুটি খাম দিয়ক বলক বগৰী মানে কথাটো বগৰী কুটি খোৱা কথাটো নহয় কিন্তু লগ পোৱাটো ডাঙৰ কথা নে কি হয়নে হয় ভালকৈ ক অঁ হয় আৰু যিমানে যি নহওক দিয়ক আৰু ইমানো পঢ়ি থাকিব নালাগে মেট্ৰিক পৰীক্ষা বুলি সেইকাৰণে ভাবিলোঁ অলপমান তেহেঁতকো ওলাই কৰি লৈ যাওঁ অলপমান ফূৰ্তি কৰোঁগৈ সেইকাৰণে আহিছোঁ আৰু দিয়ক আৰু আপোনালোকে নাভাবিব আকৌ যে মেট্ৰিক পৰীক্ষা ষ্টুডেণ্টকেইটা লৈ পেলাই কি ভিডিঅ' বনাই আছ বগৰী খাই আছ মানে চেল্ফি ষ্টেণ্ডাৰ্ড আনিছে তাকে ভাবি চাইছোঁ কেনেকুৱা লাগে ব্লগটো বনাই পেলাই কেনেকুৱা পাইছে আপোনাক কমেণ্ট এটা কৰি পেলাই জনাবচোন মানে ৱাইড এংগলটো কেনেকুৱা পাইছে আপোনাক কমেণ্ট এটা কৰি পেলাই জনাব আৰু চাওক কি ধুনীয়া এটা পৰিৱেশৰ মাজত আমি এতিয়া আহিছোঁ বগৰী খাবলৈ আৰু আপোনালোকে ভালকৈ পাইছে ৱাইড এংগলটো কমেণ্ট এটা কৰি পেলাই জনাব চাওক আৰু এডাল হৈছে চাওক ষ্টেণ্ডডাল চেল্ফি ষ্টিক হয় এডালত বনাইছিলোঁ ভিডিঅ'টো এইটো চাওক চেল্ফি ষ্টিক গাইছ এইপিনে চাওক কি ধুনীয়া এটা পৰিৱেশ আৰু গাইছ বগৰী চগৰী খাই কৰি লওঁ খাই কৰি লৈ পেলাই ইয়াত য'ত আছে ইয়াত ভিতৰত যাম চাওক আৰু ইয়াত ধুনীয়াকৈ ভিতৰত যাম এইপিনে সোমাই এনেকৈ ধুনীয়াকৈ যামগৈ অকণমান আপোনালোকক দেখুৱামগৈ এডাল ষ্টেণ্ডডাল লৈ পেলাই ধুনীয়াকৈ যাম বলক আৰু এতিয়া বগৰী চগৰীখিনি খাই মেলি লওঁ খাই কৰি লৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ বাৰু আৰু মানে কেমেৰাটো লৰি আছে ষ্টেবিলাইজেশ্যন নাইকিয়া এইটো মই বেলেগ এটা এপত বনাইছোঁ যোনটো মোৰ মোবাইলৰ লগত অহা কেমেৰা হয় সেই কেমেৰাটো মানে ভালেই কিন্তু এইটো মানে অলপমান লৰি কৰি থাকে সেইটো কাৰণে অলপমান লৰি আছে সেইটো কাৰণে দিয়ক আৰু গাইছ আমাৰ ইয়াত ফাইনেলি বগৰী চগৰী কুটি মেলি হৈ গ'ল আৰু এইপিনে চাওক জলকীয়া গুড়াও দিছে এইখন কেনেকুৱা জ্বলা হয় নাজানো এজনে বনাইছে ইয়াক এইখিনি ধুনীয়াকৈ খাই মেলি লওঁ আৰু লৈ গৈ তাৰ ভিতৰত যাম ধুনীয়াকৈ ষ্টেণ্ডডাল লৈ পেলাই খাই মেলি লওঁ সেনেকৈ বগৰীখিনি খাই মেলি পেলাই তাত যাম সৰিয়হৰ মাজত যাম ধুনীয়াকৈ ষ্টেণ্ডডাল লৈ পেলাই অলপমান ভিডিঅ' বনাম অলপমান ড্ৰোন শ্বট ল'ম ফেক ড্ৰোন শ্বট এইডালি ড্ৰোন শ্বটো ল'ব পাৰি ফেক ড্ৰোন শ্বট ল'ম আৰু আমি অলপমান খাই মেলি লওঁ দে আৰু তই নাখাওঁ নহয় আকৌ মোবাইলত ব্যস্ত মানুহ মই আকাশক বহুত ভাল পাওঁ বগৰী খালোঁ দিয়ক কুটি মেলি ধুনীয়াকৈ বগৰীখিনিও খোৱা মেলা হৈ গ'ল আৰু এতিয়া আহিছোঁ অলপ ফটো উঠিবলৈ আৰু চাওক এইপিনে চাওক মোৰ বেক চাইডে ইহঁতে উঠি আছে ফটো তাত ফটো উঠি আছে ময়ো এটা ভিডিঅ' বনাই আছোঁ মানে ষ্টিকডাল ভাল লাগিছে আৰু ধুনীয়া এটা মানে ভিউ কেপচাৰ হৈছে ৱাইড এংগলটো বঢ়িয়া এটা ৱাইড এংগল আহিছে চাওকচোন আৰু মোৰ পিছতে চাব পাৰে এয়া একদম ধুনীয়াকৈ সৰিয়হৰ মাজত তাতো ফটো চটো কেইখনমান উঠি কৰি লওঁ আৰু বলক এতিয়া সিহঁতক কি ফটো উঠিছে আপোনালোকক দেখুৱাই লওঁ লৈ পেলাই এতিয়া ঘৰলৈ যামগৈ আৰু কৈ আহিছে এগুণৰ মাজত বাৰীৰ মাজত আহি ফটো শ্বুট কৰিছে এইপিনে চাওক এয়া কেমেৰামেন বঢ়িয়া আৰু গাইছ এইপিনে চাওক এইপিনে কি কৰি আছে সেই পুখুৰীডালৰ ভিতৰত সোমাই লৈ পেলাই এইটোৱে
এইটো চাওক বহিলৈ কি কৰি আছে বহুতখিনি ধেমালি চেমালি কৰি দিয়ক আৰু ধুনীয়াকৈ বহুত ফটো চটো উঠিলোঁ কৰিলোঁ গোটেইখিনিকে লগ কৰিলোঁ আৰু আজি এতিয়া আছিলোঁ ভিডিঅ'টো যদি কেছ ভাল পালে ভিডিঅ'টো চাই পেলাই অলপ হ'লেও আৰু তেন্তে লাইক এটা কৰি দিব আৰু কেনেকুৱা পালে আপোনালোকে কমেণ্ট এটা কৰি জনাব আৰু ইমান এটা ধুনীয়া পৰিৱেশৰ মাজত আহিলেও বহুত ভাল লাগিল আজিলৈ এতিয়া আছিলোঁ ভিডিঅ'টো আৰু ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট এটা কৰিব আৰু আজিলৈ এতিয়া আছিলোঁ ভিডিঅ'টো আৰু আজিলৈ বাই বাই থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'